Hello everyone, welcome back to my channel. আশা কৰিছো সকলো ভালে আছে। ময়ো ভালে আছো। আমি মণিকৰণ গৈছিলো। মণিকৰণৰ পৰা ঘূৰি আহি পালোহি কুল্লুৰ পৰা এতিয়া আমি গৈ আছো মানালী মল ৰোড। এতিয়া আমাৰ বাটতে এয়া লেণ্ডস্লাইড হৈ গ'ল। গাড়ী নাযায়, ফসি গ'লো জামত। এতিয়া আমি খুজকাঢ়ি গৈ আছো। শুনিছো মানালী মল ৰোড পোৱাৰ আগতে মানালী বন বিহাৰ পায়। বন বিহাৰতো মানে কিবা কিবি কিডছবিলাকৰ কাৰণে খেলনা আছে বোলে, পাৰ্কৰ নিচিনা বনাই থৈছে। তাত আমি এপাক সোমাই যাম। দেখোন হৈছে মানালী বন বিহাৰ। কিডছবিলাকে অকণমান মানে ইয়াতে প্লে' কৰিব পাৰিব আৰু এই পাৰ্কৰ নিচিনা বনাই থৈছে। আগত যে দেখাইছিলোঁ এই পাইন হেভেন, ইয়াতে মানে সৰু ল'ৰাৰ কাৰণে এখন পাৰ্কৰ নিচিনাকৈ অলপ বনাই থৈছে। তাকে আজি সোমাইছোঁ, চাওঁচোন আহক কিনো আছে। বনবিহাৰত বৰষুণে আহিলে হ'লে মানে ফিজ এটা লয়, এণ্ট্ৰি ফিজ। এডাল্টৰ কাৰণে 50 ৰুপিজ আৰু কিডছবিলাকৰ কাৰণে 20 ৰুপিজ এটা লয়। আমি টিকেট কাটি এতিয়া এই ভিতৰলৈ সোমাই আহিছোঁ। বহুত ধুনীয়া ন ভিউটো। আন্ধাৰ কিন্তু বাহিৰৰ পৰা দেখি আছিলোঁ, ইয়াতনো সোমাই কি পাম নিচিনা লাগিছিলে। কিন্তু সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয় ভিতৰত সোমাই। এটা এক্সট্ৰা পোহৰ এটা আহি গৈছে, ভাল লাগি গৈছে। ইয়াতে মানে DSLR লৈ ইয়াতে কেমেৰামেন থাকে। ইয়াতে ফটো মাৰিব পাৰি ধুনীয়াকৈ প'জ দি তেওঁলোকৰ লগত মানে তাকে তেওঁলোকৰ কথা পাতি আছে। পাৰ কপি 50 ৰুপিজ। মানালী মল ৰোড পালোহি। এয়া মানালী মল ৰোড। প্ৰায় গধূলি হ'বলৈ হৈছে। দোকান পোহাৰবিলাকত লাইট জ্বলিলে। পাহাৰৰ মাজৰ এখন সৰু চিটি, এয়া মানালী মল ৰোড।
বাজিছে প্ৰায় 8টালৈ 15 মিনিট আছে কিন্তু ইয়াত পোহৰে হৈ আছে 8টা বজাতহে আন্ধাৰ হয় এয়া চব আকাশখন পোহৰ হৈ আছে ইয়াত অলপ দেৰিকৈ আন্ধাৰ হয় আমাৰ তাৰ তুলনাত 8মান বজাতহে একেবাৰে আন্ধাৰ হয় মানালী মল ৰোড এয়া হৈছে মানালীৰ দুৰ্গা মাতা মন্দিৰ বজাৰো কৰিছোঁ মানালীত আহি আমাৰ অসমৰ এখন দোকান পাই গ'লোঁ আমাৰ অসমীয়া মানুহৰ গুৱাহাটীৰ হয় এই ভণ্টি এয়া ভণ্টি গুৱাহাটী ক'ত হয় ঘৰ ক'ত হয় গুৱাহাটীতে আসাম কি আমি ইয়াতে পাই গৈছোঁ কি সৌভাগ্য এই দোকানত সোমাইছোঁ বেগ ল'বৰ কাৰণে কি হয় তোমাৰ নামটো চুমকি সিং এখন হৈছে চুমকি সিঙৰ দোকান আমাৰ ইয়াতে সামান ল'ব কাৰণে ঠিক আছে সবে কি আছে দোকান में क्या क्या है सब ভ্যারাইটি পাব আপনি সবকে যোনটো চিজ লাগে আপোনাকে সবে পাব আহিবি আমাৰ জৰুৰ আয়েগা ঠিক অসমৰ পৰা যোন আহিলেও এখন দোকানলৈ আহিব তো দোকানখনৰ নাম আছে নে কিবা আইবেক্স হোটেল ভালকৈ কৈ দিয়া আইবেক্স শপিং কমপ্লেক্স এখন দোকান মল ৰোডতে আছে আপোনালোক আহিলে ইয়াত ৰোড পিছপিনি আছে আহিলে মানে ঘূৰিব আহিবি আপুনি সব মনে চাকক এতিয়া মল ৰোডত কি আৰু কি কৰিবলৈ পাৰি পুৰা মানে বজাৰ কৰা হ'ল সৰু সৰু বজাৰ এতিয়া কিন্তু পেট পূজা লাগে পেট পূজা কৰিবলৈ আমি বিচাৰি ফুৰিছোঁ এতিয়া কি কৰিম এতিয়া আৰু বজাৰত গৈ দেখি কিনিবা कीरिंग खुल गया बहुत सामान खरीद लिया बहुत सामान मम्मी पापा पूरा सामान उठाई कीरिंग किनिलु शॉल किनिलु माफलार किनिलु बैग किनिलु पूरा बजार কৰিছি জামুন খালো বজাৰ সমা কৰিলো কৰি মেলি এয়া ভাত খাবলৈ লৈছোঁ ভাতৰ থালি ললোঁ লগতে মাছ এয়া ৰাইজসকলে খাইছে ময়ো খাওঁ এতিয়া আমি খাই বৈ আহিলোঁ এতিয়া মল ৰোডৰ পৰা আমি আহি আছোঁ হাইৱেৰ ফালে এয়া হৈছে বাছ ষ্টেণ্ড এইটো যি বাছ দেখি আছে যে আপোনালোকে এয়া হৈছে বাছ ষ্টেণ্ড এইফালেদি আমি আহি আছোঁ এতিয়া এইটো হাইৱে পাইছোঁহি ইয়াতে আমাক পিক আপ কৰিবলৈ আহিব আমি ইয়াতে অলপ দেৰি ৰৈ দিম আন্ধাৰ হৈ গ'ল পোহৰ নাই আমি এতিয়া আহি পালোহি ইয়াত নামিলোঁ আজিৰ দিনটো ইমানতে শেষ কৰিছোঁ আজি বহুত ফুৰা হ'ল আমি ৰুমৰ পৰা মণিকৰণ গ'লোঁ মণিকৰণৰ পৰা আমি আহিলোঁ কুল্লুলৈ কুল্লুৰ পৰা আকৌ আমি মানালী আহিলোঁ মানালী মল ৰোড আজি মল ৰোডতে আমাৰ ভিডিঅ'খিনি সামৰণি মাৰিছোঁ এতিয়া আমি ৰুম পাইছোঁহি এয়া অথনি দেখা কটেজকেইটা এয়া আমাৰ এইটোৱে ৰুম হয় ঠিক আছে গুড নাইট আৰু আপোনালোকে ভিডিঅ'কেইটা চাই কেনে পাইছে জনাব যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই গুড নাইট